বিষ্ণু প্ৰসাদ ৰাভা। বিষ্ণু প্ৰসাদ ৰাভা অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তিযুঁজাৰু আছিল। 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল আৰু পাছত কলিকতাৰ ছেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISc পাছ কৰিছিল। পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে। পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে। সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। তেওঁৰ সাংস্কৃতিক অৱদানৰ বাবে কলাগুৰু বুলি অভিহিত কৰা হয়। জন্ম 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সিৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথিবালা ৰাভা। জন্মসূত্ৰ গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেই ৰাভা উপাধি গ্ৰহণ কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল চন্দ্ৰ ৰাভাক ৰায় বাহাদুৰ উপাধি যচা হৈছিল। গোপাল ৰাভাক বেংগল গভৰ্ণৰ ADC টু দ্য গভৰ্ণৰ অফ বেংগল পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ সাবেক বাসিন্দা গোপাল ৰাভা তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল। সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন। ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত বাঁহী আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু আৱসান আলোচনীত প্ৰবন্ধ পাতি লিখা মেলা কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভা ৰচিত সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহুত জনপ্ৰিয় হৈ পৰিছিল। এই প্ৰবন্ধটো আহ্বান আলোচনীত প্ৰকাশ পাইছিল। ভিক্টোৰিয়া কলেজৰ 21 বয়সীয়া ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। জীৱন 1920 চনত কম বয়সীয়া ৰাভা নব্যবৈষ্ণৱবাদী কলা আৰু সাংস্কৃতিক অনুশীলনত সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছিল। শশী শৰ্মা আৰু হীৰেন গোহাঁইৰ দৰে পণ্ডিতসকলে জোৰ দি কৈছিল যে ৰাভাৰ আশীৰ্বাদৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণে তেওঁৰ যুৱ কালছোৱাত দুখীয়া কৃষ্ণসকলৰ ভয়াৱহ অৱস্থা বুজিব পৰাত বাধা দিছিল। মুক্তি সংগ্ৰামৰ সময়ত দৰিদ্ৰ কৃষক আৰু শ্ৰমিকৰ প্ৰতি জাতীয়তাবাদী নেতাসকলৰ অনীহা আৰু ৰাছিয়াৰ অক্টোবৰ বিপ্লৱৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত ক্ৰমান্বয়ে কমিউনিষ্ট মতাদৰ্শৰ প্ৰতি ৰাভা আকৰ্ষিত হয়। 1946 চনত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য হয়। 20 বছৰৰ জেল সোণাপাহি কৃষক বনুৱা পঞ্চায়তৰ দৰে তেওঁৰ অসংখ্য ৰচনা, উপন্যাস আৰু নাটকৰো কমিউনিষ্ট মতাদৰ্শৰ প্ৰতি থকা গভীৰ আস্থা প্ৰতিফলিত হয়। 1955 চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। 1962 চনত ভাৰতৰ চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু 9 মাহৰ বাবে জেললৈ পঠোৱা হয়। 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। 1968 চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাত নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে। সন্মান। বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকা উপলক্ষে 31/1/2009 তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাক টিকট উন্মোচন কৰে। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ে প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল বুলি প্ৰবাদ আছে। কিন্তু বিষ্ণু প্ৰসাদ ৰাভাই 1940 চনত লিখা এখন চিঠিত এই বিষয়ে একো উল্লেখ নাই আৰু সেই অনুষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণন উপস্থিত থকাৰ কথাও কোৱা নাই। বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথম ব্যক্তিজন আছিল বিবোধ কলিতা। তেওঁ 1969 চনৰ 21 জুন দৈনিক অসমত ৰাভাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি এই অভিধাটো ব্যৱহাৰ কৰিছিল। তেওঁৰ স্মৃতিত সাংবাদিক তিলক দাসে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল। মৃত্যু 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাৱটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।